গাইজ নমস্কাৰ মোৰ চেনেল সুমন মেকঅভাৰ এণ্ড লাইফষ্টাইলৰ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি একদম হেপ্পী আৰু দিনটোৰ কাৰণে বহুত ভয় লাগি আছে কাৰণ আজি হৈছে আমাৰ ৰাস আৰু ৰাস বুলিবলৈ মোৰ ঢেৰ মেকআপ আছে নিজেও ওলাব লাগিব আৰু জানেই এছঅ'পিৰ মতে সোনকালে ৰাস আৰম্ভ হ'ব গতিকে ভাবিছোঁ মোৰ লগতে আপোনালোকৰ ৰাসখন দেখুৱাওঁ উপভোগ কৰোৱাওঁ আমাৰ ৰাসনো কেনেকুৱা হয় আৰু এতিয়া মই উঠিলোঁ ঘৰৰ কাম চামো হৈ গ'ল গা চা ধোৱাও হৈ গ'ল আৰু এতিয়া মই আমাৰ ভাগৱত যাত্ৰা হ'ব তাৰ বাবে মই ওলাওঁ তো ওলাই আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰি লওঁ বুলি ভাবিলোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব এতিয়া আমি চবেই ৰেডি ভাগৱত যাত্ৰাত যাবলৈ কাৰণে আমি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি পিনি আমি চব ৰেডি আৰু এবাৰ দেখাই দিয়া মুখখন কৈ দিয়া কিবা এটা আজি কেনেকুৱা লাগিছে মজা লাগিছে ন আমি এবছৰৰ পৰা ৰৈ থাকোঁ এই দিনটোৰ কাৰণে আমাৰ ইয়াতে ৰাস বহুত ভাল হয় আৰু বহুত ভাল লাগে এবছৰো যাতে মই মানে এৰিব নোৱাৰোঁ তেনেকুৱাকৈ মানে আমি সৰুৰ পৰা প্ৰতি বছৰে ভাগৱত যাত্ৰাত যাওঁ নাচোঁ আৰু বহুত ভাল লাগে ৰাতিলৈও আপোনালোকক ভালকৈ দেখাই আছোঁ এতিয়া বৰ্তমান দেখাই আছোঁ আৰু এফালে আছে আমাৰ সুস্মিতা বাইদেউ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বাট মই নাচিব নাপাওঁ আজি তাই মানে অকণমান প্ৰব্লেম হৈ গ'ল সেইবাবে তাই নাচিব নোৱাৰে আৰু কিন্তু আজি এখেতে নাচিব বোলে জীৱনত প্ৰথমবাৰ আজি গোপী নাচিব কৃষ্ণ নাচিছে বাৰু সৰু কৃষ্ণ নাচিছে কিন্তু গোপী নাচিবলৈ তাই খুবেই লাজ কিন্তু আজি লাজ ভাঙিলে আৰু মোৰ লগত তাই নাচিব আৰু বাকী কি হয় আপোনালোকক দেখাই আছোঁ আমি দেৰি নকৰি নামঘৰৰ ফালে ওলাই যাওঁ নামঘৰ যেনিবা হাইতা দি দিয়া বাইদেউ বেয়া মুচনত বহি আছে আমাৰ লাকিবা পেটুলি ময়ো পেটুলি বাৰু চব পেটুলি আমি চবে আহি বহি আছো অলপ পিছত শোভাযাত্ৰা ওলাই যাব এতিয়া পাই গ'লো আমাৰ ৰিকি বহুতে লগ পোৱা নাছিলোঁ এতিয়া লগ পাই গ'লো আমাৰ মমী বা এইবিলাক মানে গাইজ মই এতিয়া আহি পালোঁ ভাগৱত যাত্ৰাৰ পৰা আৰু মই বেছি সময় নকৰিলোঁ ভাগৱত যাত্ৰা গৈয়ে আছে মই আধাতে গুচি আহিব লগা হ'ল কাৰণ 5টা মেকআপ ৰাখিছোঁ মই পাৰাখিনি ৰাখিলোঁ আৰু নোৱাৰাখিনি বাদ দিলোঁ তথাপিতো 5টা ৰাখিলোঁ তো গতিকে টাইম লাগিব আৰু মই নিজেও কৰিব লাগিব এতিয়া বাজিছে 1:30 আৰু এতিয়াই মই ওলাই লওঁ বুলি ভাবিছোঁ কাৰণ মই পিছত নাচিব নোৱাৰিম কাৰণ এছঅ'পিৰ মতে সোনকালেই হ'ব ৰাস গতিকে
এয়া ওলাই লওঁ আৰু আহি পাইছোঁ জাষ্ট 2টা বাজিছে আৰু 2টা বজাত মই আহি পালোহি ৰাসৰ কাৰণে ওলাবলৈ কাৰণ দেৰি হ'লে পিছত মোৰ বহুত প্ৰব্লেম হ'ব মোৰ মেকআপখিনিও আছে এয়া মোক লৈ আহিছে আৰু মোৰ মেকআপ আৰ্টিষ্টৰ লগত আপোনালোকক চিনাকি কৰি দিম তাৰ আগতে মই ৰেডি হৈ লওঁ মই মেকআপ কৰিবলৈ পুৰা ৰেডি আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট সদায় দেখি থাকে মোৰ ভ্লগত এয়া আজি নতুন ঠাই আজি মই নতুন ঠাইত কৰিবলৈ আহিছোঁ ইয়াত দেখিছে লেন্স লগাই ৰেডি আৰম্ভ কৰিম আৰু এতিয়া মেকআপ ৰেডি লিপষ্টিক লগোৱা নাই যে কিবা ইমান লাগে আধা ৰেডি হ'লোঁ আৰু তাৰপিছত এয়া কামত লাগিছোঁ আৰু বাইদেউক অকণ সজাই কৰি থৈ যাওঁ ৰাস নাচিব বোলে মোৰ অৱস্থাটো দেখিছেনে এই জাষ্ট যাবলৈ ওলাইছোঁ এতিয়া হৈছে 8টা আৰু মই যাব ওলাইছোঁ ৰাসলৈ মোৰ ফুল লুকটো অলপমান পিছত দেখিবলৈ পাব এতিয়া ৰেডি আমি ৰাতিপুৱাই ওলোৱা
গোপীয়ে আমাৰ কমিটিৰ ফালৰ পৰা পোচাক লৈছিলে শিল্পী হওক দাদু হওক বা ককালী হওক আমি আপোনালোকক পোৱা ঠিক গাইজ মই এতিয়া ঘৰ পালোহি আৰু ৰাস শেষ হ'ল আৰু এতিয়া ভাবিছোঁ ভ্লগটো শেষ কৰোঁ ৰাসৰ ভ্লগ ৰাস শেষ হোৱাৰ পিছত ভ্লগটো শেষ কৰোঁ আৰু আপোনালোকে ক'বলৈ নাপাহৰিব কমেণ্ট কৰি জনাব যে মোৰ লুকটো কেনেকুৱা লাগিছে আৰু আজিলৈ বাই বাই অন্য এটি ভ্লগ লৈ অতি সোনকালে আহি আছোঁ